সৰু সৰুকৈ কৰা কামবিলাকে আমাৰ জীৱনত বহুত ডাঙৰ পৰিৱৰ্তন আনি দিব পাৰে। আপুনি যদি সদায় 1% সলনি হয়, আপুনি এবছৰত 37 গুণ সলনি হ'ব। ভাবকচোন, সৰুকৈ কৰা কামেই আপোনাক কিমান ডাঙৰ পৰিৱৰ্তন আনি দিব পাৰে। আপুনি বাৰু কিবা এটা নতুনকৈ অভ্যাস গঢ় দিব বিচাৰে নেকি? অভ্যাসটো দুদিনমান কৰে, কিন্তু সেই অভ্যাসটো আপুনি সদায় কৰিব নোৱাৰে। কেইদিনমান কৰাৰ পিছত সি আকৌ হেৰাই গুচি যায়। আপোনাৰ লগত যদি এনেকুৱা হৈছে, তেতিয়াহ'লে আজি আপোনাৰ বাবে লৈ আহিছোঁ অভ্যাসৰ ওপৰত লিখা এখন জনপ্ৰিয় কিতাপ, এটমিক হেবিট। আৰু এই কিতাপখনৰ লেখকজনৰ নামটো হৈছে জেমছ ক্লিয়াৰ। নমস্কাৰ, মই ধ্ৰুৱজ্যোতি ভূঞাই আপোনালোক সকলোকে পুথিঘৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। যদি আপোনাৰ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক ভাল লাগে, এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। আৰু এই কিতাপখন সেইসকল ব্যক্তিৰ বাবে বা এই ভিডিঅ'টো সেইসকল ব্যক্তিৰ বাবেহে যিসকলে নিজৰ জীৱনত সৰু সৰু অভ্যাস গঢ় দি নিজৰ জীৱনটো সফলতাৰ শিখৰলৈ লৈ যাব বিচাৰে। যিসকল ব্যক্তিয়ে নিজৰ জীৱনটোত ভাল অভ্যাস গঢ় দি আৰু বেয়া অভ্যাস নিজৰ জীৱনৰ পৰা আঁতৰ কৰিব বিচাৰে। যদি আপুনি তেনেকুৱা কৰিব বিচাৰে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে। আহক ভিডিঅ'টোলৈ আগবাঢ়ো। এটমিক মানে হৈছে বহুত সৰু কিন্তু শক্তিশালী, আৰু হেবিট মানে হৈছে আমাৰ অভ্যাস। আমি উঠাৰ পৰা শুৱালৈকে যিবিলাক কাম কৰোঁ, সেইবিলাকেই আমাৰ হেবিট। প্ৰতিদিনে আপুনি যদি 1% সলনি হয়, আপোনাৰ এবছৰত 37 গুণ সলনি হ'ব। গতিকে একেবাৰেই বা একেদিনাই সলনি হ'ম বুলি যদি ভাবি আছে, আজিৰ পৰা সেইখিনি বাদ দিয়ক। তেনেকৈ কৰিবলৈ বাদ দিয়ক। এখন কিতাপ আপুনি যদি পঢ়িম বুলি ভাবি আছে কিন্তু পঢ়িবহে পৰা নাই, তেতিয়াহ'লে আজি এটা কাম কৰক। কিতাপখনৰ মাত্ৰ 2টা পেজ বা 5টা পেজ আপুনি আজি পঢ়ক। আৰু সদায় যেনেকৈ যেতিয়া আপুনি 2টা বা 5টা পেজ পঢ়ি যাব, তেতিয়া আপুনি চাব এদিন আপুনি গম নোপোৱাকৈ সেই কিতাপখন আপোনাৰ শেষ হৈ যাব। গতিকে আৰম্ভণিটো সৰুকৈ কৰক। আমি সকলোৱে লক্ষ্য স্থিৰ কৰোঁ, মানে আমাৰ গোল। আমি আমাৰ সকলোৱে লক্ষ্যটো স্থিৰ কৰোঁ, কিন্তু কি কৰোঁ সেইটো কথাকে ভাবি আমি আমাৰ সেই লক্ষ্যটো পাবলৈ আমি কি কৰিব লাগিব সেইখিনি আমি গুৰুত্ব নিদিওঁ বা সেইখিনি আমি পাহৰি যাওঁ। কিন্তু এই কিতাপখনৰ মতে এজন সফল ব্যক্তিয়ে নিজৰ লক্ষ্যটো স্থিৰ কৰাৰ পিছত সেই লক্ষ্যটোৰ কথা পাহৰি যায়। সেই লক্ষ্যটো পাবলৈ যোনটো ছিষ্টেম, সেই ছিষ্টেমটোতহে তেওঁ ফ'কাছ কৰে। মানে আপুনি লক্ষ্য এটা যেতিয়া স্থিৰ কৰিব, সেই লক্ষ্যটো স্থিৰ কৰাৰ পিছত তাক এৰি দিব লাগে। সেইটো কথাকে আমি ভাবি থাকিব নালাগে। আমি কি কৰিব লাগে, আমি সেই লক্ষ্যটো পাবলৈ যিবিলাক কাম কৰিব লাগিব, আমি সেই কামখিনিতে গুৰুত্ব দিব লাগে। কিতাপখনৰ মতে আপুনি গ'লটোত ফ'কাছ নকৰিব, আপুনি সদায় ছিষ্টেমটোত ফ'কাছ কৰক। উদাহৰণস্বৰূপে আপুনি এটা চাকৰি বিচাৰিছে, আপোনাৰ এইটো লক্ষ্য, কিন্তু আমি তাৰ কাৰণে কি কৰিব লাগিব, আমি পঢ়িব লাগিব। চাকৰিটোত পাবলৈ আমি কি পঢ়িব লাগিব, কেনেকৈ পঢ়িব লাগিব, কিমান সময় পঢ়িব লাগিব বা ক'ত এপ্লাই কৰিব লাগিব, এইটো হৈছে ছিষ্টেম। গতিকে আমি প্ৰথমতে এই ছিষ্টেমটোতহে গুৰুত্ব দিব লাগে। কেতিয়াবা কি হয়, আপুনি যেতিয়া লক্ষ্যটোৰ কথা বেছিকৈ ভাবে, তেতিয়া আপুনি যদি বিচৰা মতে আপোনাৰ লক্ষ্যটো নাপায় বা বিচৰা মতে আপুনি যদি আপোনাৰ ৰিজাল্টটো নাপায়, তেতিয়া আপুনি নিজে দুখী হ'ব। গতিকে আপুনি যেতিয়া লক্ষ্যটোৰ কথা নাভাবি আপুনি যেতিয়া প্ৰচেছটোত বা ছিষ্টেমটোত গুৰুত্ব দিব, তেতিয়া আপুনি কেতিয়াও দুখী নহয়। এবাৰ শচীন তেণ্ডুলকাৰক সোধা হৈছিল, আপুনি চেঞ্চুৰীৰ কথা কেতিয়াবা ভাবেনে, বা চেঞ্চুৰী কেনেকৈ মাৰে, বা চেঞ্চুৰী মৰাৰ আগত কেনেকৈ ভাবে? তেতিয়া তেওঁ কৈছিল, মই চেঞ্চুৰীৰ কথা নাভাবোঁ, মই সদায় এটা বল খেলাৰ পাছত আনটো বল কেনেকৈ ভালকৈ খেলিব পাৰিম সেইটো কথাহে চিন্তা কৰোঁ, আৰু তেনেকৈ খেলোঁতেই মোৰ চেঞ্চুৰী হৈ যায়। গতিকে সদায় আপুনি আপোনাৰ প্ৰচেছটোত গুৰুত্ব দিব, আপুনি কৰা কামটোতহে গুৰুত্ব দিব লাগে। প্ৰতিটো অভ্যাসৰ ভিতৰত 4টা স্তৰ সোমাই থাকে। আপুনি কৰা কামবিলাকৰ ভিতৰত 4টা স্তৰ থাকে। প্ৰথমটো হৈছে সংকেত, 2 নম্বৰটো হৈছে ইচ্ছা, 3 নম্বৰটো হৈছে আপোনাৰ কৰ্ম, আৰু 4 নম্বৰটো হৈছে ৰিজাল্ট বা ফলাফল। ইয়াৰ অৰ্থ হৈছে কিবা এটা অভ্যাস আপুনি যেতিয়া কৰে, এই 4টা কামৰ কাৰণে আপুনি সেই অভ্যাসটো কৰে বা সেই অভ্যাসটো 4টা ভাগত ভাগ কৰি ল'ব পাৰে আপুনি। উদাহৰণস্বৰূপে মোবাইল এটাত ধৰি লওক, আপোনাৰ মোবাইলটোত কিবা এটা নটিফিকেশ্যন আহিছে, এইটো হৈছে আপোনাৰ বাবে সংকেত। আপুনি যেতিয়া নটিফিকেশ্যনটো আহে, এই সংকেতটো শুনাৰ লগে লগে আপোনাৰ ইচ্ছা হ'ব যে কিনো আহিছে চাবৰ বাবে। তাৰ কাৰণে আপোনাৰ ইচ্ছা জন্ম হ'ব, মোবাইলটোতনো কি আহিছে চাবলৈ। তাৰপিছত আপুনি কি কৰিব, একশ্যন ল'ব, মানে কৰ্ম কৰিব। আপুনি মোবাইলটো খুলি পেলাই আপোনাৰ সেই মেছেজটো চাব বা সেইটো পঢ়িব। তাৰপিছত আপোনাৰ কি হ'ব, আপুনি তাৰপিছত ৰিৱাৰ্ড পাব বা ফলাফল পাব। আপুনি যদি আপোনাৰ মেছেজটো পঢ়ি পেলাই আপোনাৰ মনটো ভাল লাগিব,
আপুনি যে পঢ়িছে, আপুনি পঢ়িলে কিনো আহিলে সেইটো যে পঢ়িছে সেইটো আপুনি আপোনাৰ সেই যোনটো ৰিৱাৰ্ড আপুনি সেইটো লাভ কৰিব। এই চাৰ্কুলটোক কোৱা হয় হেবিট লুপ বুলি। আমাৰ অভ্যাস এটা আমি যেতিয়া বেয়া অভ্যাস এটা আমি যেতিয়া এৰিবলৈ বিচাৰোঁ, এই 4টা বস্তুৰ ভিতৰত আমি প্ৰথমতে আমি ষ্টেপ বাই ষ্টেপ যেতিয়া কৰিম, তেতিয়া আমি যিকোনো বেয়া অভ্যাস আমাৰ জীৱনৰ পৰা আমি আঁতৰ কৰিব পাৰিম। আমি কি কৰোঁ, আমি তাকে নকৰি আমি ডাইৰেক্ট আমাৰ যোনটো একশ্যন, যোনটোক আমি কৰ্ম বুলি কৈছোঁ, আমি সেই একশ্যনটো আঁতৰ কৰিবলৈ চাওঁ। আপুনি ধৰি লওক আপুনি চিগাৰেট খায়, আপুনি চিগাৰেটৰ অভ্যাসটো যদি এৰিবলৈ বিচাৰে, প্ৰথমতে আপুনি ডাইৰেক্ট চিগাৰেটটো এৰিলে নহ'ব। আপোনাক সংকেত, যোনটোত আপোনাক ছিগনেল বুলি কোৱা হয়, আপুনি চিগাৰেটটো কি কাৰণে খায়। ধৰি লওক আপুনি এখন দোকানৰ কাষেদি গ'লে বা আপোনাৰ যদি মনটো বেয়া লাগে আপুনি তেতিয়া চিগাৰেট খায়। গতিকে আপুনি প্ৰথমতে সেই সংকেতটো বন্ধ কৰিব লাগিব। তাৰপাছত যেতিয়া আপোনাৰ ইচ্ছা যোৱা যোনটো মানে সংকেত, সেই সংকেতটো যেতিয়া বন্ধ কৰিব, তেতিয়াহে আপুনি চিগাৰেটৰ খোৱাৰ অভ্যাসটো এৰিব পাৰিব। কিন্তু আমি কি কৰোঁ, ডাইৰেক্ট চিগাৰেটটো খাবলৈ এৰিবলৈ বিচাৰোঁ। সেইকাৰণে আমি যিকোনো এটা অভ্যাস পটককৈ এৰুৱাব নোৱাৰোঁ। আপুনি এটা ভাল অভ্যাস গঢ় দিবলৈ গুৰুত্ব দিবলগীয়া 4টা পইণ্ট। প্ৰথমটো হৈছে অভ্যাসটো স্পষ্ট কৰিব। 2 নম্বৰটো হৈছে ইয়াক আকৰ্ষণীয় কৰক। 3 নম্বৰটো হৈছে অভ্যাসটো আপুনি সহজ কৰি তুলিব আৰু অভ্যাসটোক আপুনি সন্তুষ্টিদায়ক কৰিব। প্ৰথমটো হৈছে স্পষ্ট কৰিব। প্ৰতিটো ভাল বেয়া অভ্যাসে আপোনাক কিবা নহয় কিবা এটা দিয়ে। এটা কথা সদায় মন কৰিব, ভাল অভ্যাসটো যদি সদায় কৰে ই আপোনাক ভাল ফল দিব, আৰু বেয়া অভ্যাসটো যদি সদায় কৰে ই আপোনাক এদিন বেয়া ফল দি থৈ যাব। ধৰি লওক আপুনি চিগাৰেটটো খায়, চিগাৰেটটো খালে আপুনি তাৎক্ষণিক ৰিফ্ৰেছমেণ্ট পায়, কিন্তু ইয়াৰ ফলত আপোনাৰ যেতিয়া আপুনি সদায় কৰিব সেই কামটো, সদায় যেতিয়া চিগাৰেট খাব, ই আপোনাক এদিন শৰীৰত আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটাব, আপোনাৰ হাওঁফাওঁত ই প্ৰভাৱ পেলাব। গতিকে ই আপোনাক এইটো অভ্যাস আপোনাৰ বাবে বেয়া। সদায় আপুনি কৰা অভ্যাসটোক এটা প্ৰশ্ন কৰিব, নিজে নিজক এবাৰ যদি পাৰে প্ৰশ্ন কৰিব যে আপুনি কৰি থকা কামটোৱে আপোনাক আপুনি হ'ব বিচৰা ব্যক্তিজন হোৱাত কিবা সহায় কৰিছেনে? যদি কৰিছে সেইটো অভ্যাস কৰি যাওক, সেইটো আপোনাৰ বাবে ভাল অভ্যাস। আৰু যদি কৰা নাই সেই অভ্যাসটো আপুনি আজিয়েই ত্যাগ কৰক। নতুনকৈ অভ্যাস এটা গঢ় দিবলৈ আপুনি আৰু এটা নিয়ম ব্যৱহাৰ কৰিব পাৰে। ধৰি লওক আপুনি এখন গাড়ী লৈছে, আপুনি যেতিয়া গাড়ী এখন লয়, গাড়ীখন লোৱাৰ লগে লগে আপুনি কি কৰে, গাড়ীখনত যোনবিলাক এচেছৰিজৰ দৰকাৰ হয় সেইবিলাক লগাবলগীয়া হয়। গাড়ীখন লোৱাৰ লগে লগে সেই এচেছৰিজবিলাকৰো লগাই লয়। ঠিক তেনেকৈ আপুনি কৰা পুৰণা কিছুমান অভ্যাসৰ লগত যদি আপুনি নতুন অভ্যাস যোগ দিয়ে, তেতিয়া আপুনি সেই অভ্যাসটো আপোনাৰ সদায় কৰিবলৈ আপুনি সফল হ'ব। ধৰি লওক আপুনি ৰাতিপুৱা ব্ৰাছ কৰে, সদায়তো ব্ৰাছ কৰে আপুনি। যদি আপুনি ৰাতিপুৱা সদায় ব্ৰাছ কৰোঁতেই আপুনি নতুনকৈ কিবা ধৰি লওক মেডিটেশ্যন অভ্যাস এটা কৰিবলৈ বিচাৰিছে, আপুনি ব্ৰাছ কৰাৰ পিছতেই যদি সেই মেডিটেশ্যন কৰা অভ্যাসটো আৰম্ভ কৰি দিয়ে, তেতিয়া আপোনাৰ এই নতুন অভ্যাসটো পুৰণা অভ্যাসটোৰ লগত লগ লাগি ই আপোনাৰ জীৱনত এটা সদায় কৰা অভ্যাসত পৰিণত হ'ব। গতিকে এইটো ফৰ্মুলাও আপুনি ব্যৱহাৰ কৰিব পাৰে নতুন অভ্যাস এটা গঢ় দিয়াৰ বাবে। কিতাপখনৰ পৰা আমি শিকিবলগীয়া আৰু কেইটামান গুৰুত্বপূৰ্ণ কথা। প্ৰথমটো কথা হৈছে আপোনাৰ পৰিৱেশ। আপোনাৰ পৰিৱেশটোৱে নিৰ্ভৰ কৰিব আপুনি অভ্যাসটো আপুনি সদায় কৰিব পাৰিব নে নোৱাৰে। ধৰি লওক আপুনি মেডিটেশ্যন কৰিব বিচাৰিছে, গতিকে আপুনি মেডিটেশ্যন কৰিব বিচাৰিলে আপোনাক এটা শান্ত পৰিৱেশৰ প্ৰয়োজন হ'ব। যদি আপুনি গান বাজি থকা জেগাত মেডিটেশ্যন কৰিব বিচাৰে, তেতিয়া আপুনি সেই অভ্যাসটো আপোনাৰ জীৱনত গঢ় দিব নোৱাৰিব। গতিকে সদায় পৰিৱেশৰ ওপৰতো আপুনি গুৰুত্ব দিব লাগিব। এটা কথা সদায় মনত ৰাখিব, আপুনি যিটো বস্তু সদায় প্ৰথম চকুৰে দেখি থাকে সেইটোহে আপোনাৰ কৰিবলৈ মন যাব। গতিকে আপুনি যিটো অভ্যাস গঢ় দিব বিচাৰে সেইটো যদি পাৰে চকুৰে দেখাকৈ তাক ৰাখিব। ধৰি লওক আপুনি পঢ়িব বিচাৰিছে, যিখন কিতাপ পঢ়িব বিচাৰিছে সেই কিতাপখন আপুনি চকুৰে দেখা জেগাত বা আপোনাৰ ওচৰত থকা টেবুলখনত সদায় ৰাখি থ'ব। ধৰি লওক আপুনি গীটাৰ বজাবলৈ বিচাৰিছে, আপুনি গীটাৰখন সদায় দেখি থাকিব লাগিব। যদি আপুনি গীটাৰখন আপোনাৰ ষ্ট'ৰ ৰুমত ৰাখি থয়, তেতিয়া আপোনাৰ গীটাৰ বজাবলৈ মন নাযাব। গতিকে আপুনি কৰিবলগীয়া অভ্যাসটোৰ পৰা যদি পাৰে আপুনি আপোনাৰ চকুৰ আগত আপুনি দেখাকৈ ৰাখিবলৈ চেষ্টা কৰিব। যিকোনো এটা কামৰ আপুনি প্ৰথম 2 মিনিটটো কৰিবলৈ আৰম্ভ কৰক। এইটো এটা ডাঙৰ ফৰ্মুলা। আপুনি যেতিয়া কিবা এটা কাম কৰিম বুলি ভাবি থাকে, আপুনি কামটোৰ গোটেইখিনি কথা যেতিয়া ভাবি পেলাই আপুনি সেই কামখিনি কৰিব নোৱাৰা হৈ যায়। গতিকে ইমান নাভাবি সেই কামটোৰ প্ৰথম 2 মিনিটটো কৰিবলৈ আৰম্ভ কৰক।
এইটো আপোনাৰ এটা ডাঙৰ অভ্যাস হ'ব। কাৰণ কি হয় গম পায়নে? আপুনি এইটোৰ পৰা আৰম্ভ কৰাৰ অভ্যাসটো লাভ কৰিব। আপুনি যিকোনো এটা কাম আৰম্ভণি কৰিব পাৰিব এই অভ্যাসটো গঢ় দিয়াৰ ফলত। ধৰি লওক আপুনি সাঁতুৰিবলৈ বিচাৰিছে। আপুনি সাঁতুৰিবলৈ বিচাৰিলে প্ৰথমতে আপুনি পানীত নামিব লাগিব। আপুনি সেই পানীত নমা কামটো প্ৰথমতে কৰিবলৈ লওক। তাৰপিছত আপুনি সাঁতুৰিবলৈ নিজে নিজে শিকি ল'ব পাৰিব। নিজকে সদায় ৰিৱাৰ্ড দিয়ক। আপুনি কৰা কামবিলাকৰ এখন লিষ্ট বনাই লওক। সেই লিষ্টখন আপুনি যেতিয়া চাব, কামটো কৰি শেষ হোৱাৰ পিছত বা এমাহৰ মূৰত যেতিয়া আপুনি কৰা কামবিলাকৰ সেই লিষ্টখন চাব, যেতিয়া আপুনি তাত আপুনি কৰা কামবিলাক দেখিব, আপোনাৰ মনটো ভাল লাগিব। আপোনাৰ নিজৰ ওপৰত বিশ্বাস জন্ম হ'ব আৰু সেইবিলাক দেখি আপুনি নিজকে প্ৰেৰণা লাভ কৰিব। সদায় এটা কথা মনত ৰাখিব, কনচিষ্টেঞ্চি। সদায় আপোনাক কনচিষ্টেঞ্চিৰ প্ৰয়োজন হয়। মটিভেশ্যনতকৈ আপোনাক প্ৰয়োজনীয় বস্তুটো হৈছে কনচিষ্টেঞ্চি। আপুনি যেতিয়া কিবা এটা কাম সদায় বা কিবা এটা অভ্যাস সদায় অকণমান হ'লেও কৰিব, আপুনি সেই কামটোত এদিন ইমানেই পাকৈত হ'ব আপুনি নিজেই ভাবিব নোৱাৰিব। গতিকে যদি আপুনি আপোনাৰ জীৱনটো সলনি কৰিব বিচাৰে, তেন্তে ডাঙৰ কাম নহয়, সৰু সৰু অভ্যাসবোৰেই প্ৰথমতে আৰম্ভ কৰক। কাৰণ সফলতা একেবাৰে ডাঙৰ কামৰ ফল নহয়, ই সৰু সৰু নিয়মিত কৰা কামৰ ফলহে। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব। ধন্যবাদ।